আজি অসমৰ প্ৰতিখন জিলা সদৰত অসম চুক্তি ৰূপায়ণৰ দাবীত অসমৰ পৰা অবৈধ বাংলাদেশী বহিষ্কাৰৰ দাবীত অসমৰ পৰা মৌলবাদী উৎখাতৰ দাবীত ভাৰত বাংলা সীমান্ত সিল কৰাৰ দাবীত আমি আজি অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ তামুলপুৰৰ মাজমজিয়াত। আৰু এই আন্দোলনটো সুদীৰ্ঘ 40 বছৰ ধৰি চলি আছে। এই 40 বছৰে কোনো এখন চৰকাৰে এই বিষয়টোক গুৰুত্ব দিয়া দেখা নাই। অসম চুক্তিৰ বিষয়সমূহক লৈ 6 নম্বৰ দফাক লৈ বিপ্লৱ কুমাৰ শৰ্মাৰ অধীনত কমিটিও বনোৱা হ'ল। কমিটিয়ে প্ৰতিবেদন দাখিল কৰিলে, কিন্তু কমিটিৰ প্ৰতিবেদনখন এতিয়ালৈকে কাৰ্যকৰী হোৱা নাই। যিটো সময়ত প্ৰধানমন্ত্ৰীয়ে লালকিল্লাৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীয়ে জনগাঁথনি সলনি কৰাৰ কথা কয়, সেই সময়ত কিন্তু দিল্লীৱালা আমাৰ মন্ত্ৰী বিধায়ক চৰকাৰসমূহে এই সমস্যাটো ৰূপায়ণৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা নলয়। আমি ইয়াৰ পৰা দাবী জনাইছোঁ, অসম চুক্তিৰ 6 নম্বৰ দফাৰ প্ৰতিটো কথা আখৰে আখৰে ৰূপায়ণ কৰক। অসম চুক্তিখন আখৰে আখৰে ৰূপায়ণ কৰক। অবৈধ বাংলাদেশীক বহিষ্কাৰ কৰক। ভাৰত বাংলাদেশ সীমান্ত সিল কৰক। যদি পঞ্জাৱ গুজৰাট আদি ৰাজ্যত থকা পাকিস্তান বৰ্ডাৰ সিল হ'ব পাৰে, পানী নসৰকা নিৰাপত্তা থাকিব পাৰে, ভাৰত বাংলা সীমান্ততো পানী নসৰকা নিৰাপত্তা নিশ্চিত কৰক। ভাৰত বাংলা সীমান্ত সম্পূৰ্ণৰূপে সিল কৰক। এয়া আমি অনশনথলীৰ পৰা দাবী জনাইছোঁ ৰজাঘৰীয়ালৈ। আন্দোলনত শ্বহীদ হৈছে তেওঁলোকে কা আন্দোলনৰ যিটো আন্দোলনক ভেঙুচালি কৰা প্ৰৱণতা ৰাজ্য চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰৰ ভেঙুচালি কৰাৰ প্ৰৱণতা, কা গৃহীত কৰি অসমৰ 5জনকৈ তেজাল যুৱকক হত্যা কৰিলে এইখন চৰকাৰে। তাৰ পিছতো কিন্তু তেওঁলোকে শ্বহীদ ৰূপে স্বীকৃতি নিদিলে। সেই পৰিয়ালটোৰ লগত কোনো ধৰণে চৰকাৰে যোগাযোগ নকৰিলে। অসমৰ জাতীয় প্ৰত্যাহ্বানৰ প্ৰতি নেওচা দি তেওঁলোকে ওলাই আহিছিল। অসমৰ জাতীয় সংকটৰ সময়ত তেওঁলোক ওলাই আহি তেওঁলোকে শ্বহীদ হৈছিল। সেই শ্বহীদসকলক কিন্তু এই চৰকাৰখনে মূল্য দিব নিশিকিলে। আমি ইয়াৰ পৰা আজিও কৈছোঁ, কা আমি নামানো। কা অসমৰ আন চুবুৰীয়া ৰাজ্যসমূহত যিহেতু প্ৰযোজ্য নহয়, অসমতো কা প্ৰযোজ্য হ'ব নোৱাৰে, আৰু এইটো আমি হ'বলৈ নিদিওঁ। অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে আজি তামুলপুৰ জিলা ছাত্ৰ সন্থাই ৰাতিপুৱা 6 বজাৰ পৰা সন্ধিয়া 5 বজালৈ আমি আমাৰ অনশনত আমি আয়োজন কৰিছোঁ। আৰু এই অনশনস্থলীৰ পৰা আমি অসম চৰকাৰক দাবী উত্থাপন কৰিব বিচাৰিছোঁ যে অসম চুক্তিখন অতি শীঘ্ৰে ৰূপায়ণ কৰক। অসম চুক্তি অবিহনে খিলঞ্জীয়া ৰাইজৰ আজি অস্তিত্বহীন। অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিটো কথাতে আজি অসমত যে অবৈধ বাংলাদেশীৰ কবলত পৰিছে বা অসমৰ যে জনগঠনে বিন্যাস ঘটিছে, সেইটো কথা অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিটো ভাষণ তেখেতে কৈ থাকিব শুনিবলৈ পাইছোঁ। গতিকে কৈ থাকিলে নহ'ব। অসম চুক্তিৰ আধাৰত প্ৰতিটো দফা অসম চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰীকৰণ কৰক। আৰু অসম চুক্তিৰ যিটো বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন, এই প্ৰতিবেদনখন সলকানে গৃহীত কৰি অসমৰ জাতিক ন্যায় দিয়াৰ ব্যৱস্থা কৰক।